সকল ইমান ধুনীয়া পৰিৱেশ চাওক মই নেচাৰেল হাৱা পাই আছো পুৰা একদম সুন্দৰময় পৰিৱেশ আৰু সন্ধিয়াৰ হাবেলি হৈছে আৰু এয়া দেখিছেনে কিমান সুন্দৰ হৈ আছে ধুনীয়া পৰিৱেশ আৰু তাকে আপোনালোকক অলপ দেখুৱাই দিছো পানী দিয়া হৈছে আৰু একদম সুন্দৰকে ধুনীয়াকে উঠি ডাঙৰ দীঘল হৈছে আৰু বুলি ক'ব পাৰি আৰু এই আমাৰ বড়ো ধান ধুনীয়া হৈছে আৰু মুঠতে লগতে আৰু মইও অলপ দেখুৱাই দিছো আপোনালোকক একদম দেখি খুব ভাল লগা মানে পৰিৱেশ আহিলে যাব মন নাযায়গে মানে পথাৰৰ পৰা কেতিয়াবা গুচি যাব মন নাযায়গে দেখি বহুত ভাল লাগে মানে কৈছো নহয় আপোনালোকক কাম কৰক কষ্ট কৰক একদম হৈ যাব এয়া চাওকচোন বাৰু কিমান ধুনীয়া হৈছে ইমান পৰিৱেশটো ধুনীয়া হৈছে একদম বঢ়িয়া লাগিছে মানে গৈ থাকিলে মানে গৈ থাকিব মন যায় মানে আপোনালোকক এইটো কাৰণে অলপ দেখুৱাই দিছো আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাবচোন কি হৈছে তেনেকা ক'বচোন